Hello everyone. আজি আলোচনাৰ বাবে লৈ আহিছোঁ আগন্তুক এৰিয়াৰ গ্ৰেড 4 পৰীক্ষাৰ বাবে নন ষ্টপ জিকে MCQ সিৰিজৰ পাৰ্ট 5 আপোনালোকে যদিহে আগৰ পাৰ্টসমূহ চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকসমূহত গৈ আপোনালোকে গোটেইকেইটা ভিডিঅ' চাব পাৰিব। আহক আমি আজিৰ কুৱেশ্যন আনচাৰখিনি আলোচনা কৰোঁ। হুইচ জিঅ'গ্ৰাফিকেল কৰিডৰ ইজ ন'ন এজ চিকেন স্নেক? কোনটো ভৌগোলিক কৰিডৰক চিকেন স্নেক বুলি কোৱা হয়? হাওৰা, শিলিগুৰি, হালদিয়া, কোচবিহাৰ। ইয়াৰ কাৰেক্ট আনচাৰ হ'ল অপশ্যন বি শিলিগুৰি। শিলিগুৰি কৰিডৰক চিকেন স্নেক বুলিও কোৱা হয়। এই শিলিগুৰি কৰিডৰ ক'ত আছে? ৱেষ্ট বেংগলৰ শিলিগুৰিত আছে আৰু এই কৰিডৰটোৰ যোগেদি এই শিলিগুৰি কৰিডৰটোৰ যোগেদিয়ে মেইনলেণ্ড ইণ্ডিয়াক কি কৰা হয়? নৰ্থ ইষ্টৰ লগত কানেক্ট কৰা হয়। গতিকে এই শিলিগুৰি কৰিডৰটোকে কি বুলি কোৱা হয়? চিকেন স্নেক। কুৱেশ্যন নম্বৰ 82. Which film won the Best Assamese Film Award at the National Film Awards 2024? 2024 চনত কোনখন চিনেমাই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অসমীয়া বঁটাৰ ছবিৰ সন্মান লাভ কৰে? শ্ৰী ৰঘুপতি, ডক্টৰ বৰুৱাটো, এমুঠি পুথি, অনুৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি এমুঠি পুথি। আৰু এই এমুঠি পুথিৰ কোনে পৰিচালক আছিলে? পৰিচালক আছিলে কুলনন্দিনী মহন্ত। কুৱেশ্যন নম্বৰ 83. ৰাইমনা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, বাক্সা। ইয়াৰ কাৰেক্ট আনচাৰ হ'ল অপশ্যন চি কি হয়? কোকৰাঝাৰ। কোকৰাঝাৰত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। কুৱেশ্যন নম্বৰ 84. হু ৱাজ কনচিডাৰ্ড এজ পলিটিকেল গুৰু অফ মহাত্মা গান্ধী? মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু হিচাপে কাক গণ্য কৰা হয়? দাদাভাই নৌৰোজী, গোপাল কৃষ্ণ গোখালে, বাল গংগাধৰ তিলক, ৰাজা ৰামমোহন ৰয়। ইয়াৰ কাৰেক্ট আনচাৰ হ'ল গোপাল কৃষ্ণ গোখলে কি বুলি কোৱা হয়? মহাত্মা গান্ধীৰ পলিটিকেল গুৰু বুলি গণ্য কৰা হয়। কুৱেশ্যন নম্বৰ 85. ইন হুইচ ইয়াৰ ডিড ৰবীন্দ্ৰনাথ টেগৰ ৰিচিভ দ্য নোবেল প্ৰাইজ ইন লিটাৰেচাৰ? ৰবীন্দ্ৰনাথ ঠাকুৰে কোন চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল? 1903, 1907, 1913, 1917। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি 1913। 1913 চনত সাহিত্যৰ নোবেল বঁটা ৰবীন্দ্ৰনাথ ঠাকুৰে লাভ কৰিছিল। কোনখন গ্ৰন্থৰ বাবে সেইটো জানেনে? সেইটো আছিলে গীতাঞ্জলি। সেইটো মনত ৰাখিব। গীতাঞ্জলি নামৰ কাব্য গ্ৰন্থৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে 1913 চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল। এইটো আপোনালোকে নোট কৰি থ'ব। কুৱেশ্যন নম্বৰ 86. হোৱাট ইজ দ্য লাষ্ট এণ্ড ইষ্টাৰ্ণমষ্ট ৰেলৱে ষ্টেচন ইন ইণ্ডিয়া? ভাৰতৰ একেবাৰে পূব দিশত অৱস্থিত তথা অন্তিম ৰেল ষ্টেচন কোনটো? লেখাপানী, লিডু, ডুমডুমা, মুৰকংচেলেক। ইয়াৰ কাৰেক্ট আনচাৰ হ'ল অপশ্যন বি লিডু। বৰ্তমান লিডু ৰেলৱে ষ্টেচনটো ভাৰতৰ একেবাৰে পূব দিশত অৱস্থিত তথা অন্তিম ৰেলৱে ষ্টেচন হয়। ইয়াৰ আগতে লেখাপানী আছিলে, কিন্তু লেখাপানীটো এতিয়া ষ্টেচন এতিয়া লেখাপানীত নাই, গতিকে লিডুটো লাষ্ট ৰেলৱে ষ্টেচন হয়। কুৱেশ্যন নম্বৰ 87. হোৱাট ইজ দ্য কাৰেঞ্চি অফ ভূটান? ভূটানৰ মুদ্ৰা কি? টাকা, ৰেনমিনবি, কিয়াত, মুলট্ৰাম। ইয়াৰ কাৰেক্ট আনচাৰ হ'ল অপশ্যন ডি মুলট্ৰাম। মুলট্ৰামটো ভূটানৰ মুদ্ৰা হয়। বাকীখিনি আপোনালোকে চাই ল'ব পাৰে। বাকীখিনি টাকা হৈছে বাংলাদেশৰ হয়, বাংলাদেশৰ এইটো মুদ্ৰা। ৰেনমিনবি হৈছে চাইনাৰ মুদ্ৰা আৰু কিয়াত হৈছে ম্যানমাৰৰ কি হয়? মুদ্ৰা। কুৱেশ্যন নম্বৰ 88. গুকেশ দমাৰাজু ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? গুকেশ দমাৰাজু কি খেলৰ লগত জড়িত? এইটো ৰিচেণ্টলি প্ৰায় তেওঁ নিউজত আছিলে। তেওঁ কি খেলৰ লগত জড়িত? হকী, বেডমিণ্টন, টেবুল টেনিছ, চেছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি চেছ। গুকেশ দমাৰাজু কি হয়? চেছ প্লেয়াৰ হয়। তেওঁ একেবাৰে য়ং টেনিছ প্লেয়াৰ হয়। মাত্ৰ 18 বছৰ হৈছে বৰ্তমান তেওঁৰ বয়স। আৰু তেওঁ কি বুলিও জনা যায়? গুকেশ ডি বুলিও জনা যায়। আৰু ইণ্ডিয়াছ য়ংগেষ্ট চেছ গ্ৰেণ্ড মাষ্টাৰ হয়। এইটো মনত ৰাখিব। ইণ্ডিয়াছ য়ংগেষ্ট চেছ গ্ৰেণ্ড মাষ্টাৰ কোন বুলি ক'লে আপোনালোকে গুকেশ ডি অৰ্থাৎ গুকেশ দমাৰাজু মাৰ্ক কৰিব লাগিব। আৰু তেওঁ 2024 চনত চেছ অলিম্পিয়াড ভাৰতৰ হৈ জয়লাভ কৰিছিলে। কুৱেশ্যন নম্বৰ 89. ইণ্টাৰনেশ্যনেল ডে অফ দি গাৰ্ল ইজ অবজাৰ্ভ অন হুইচ ডে? আন্তঃৰাষ্ট্ৰীয় বালিকা দিৱস কোনদিনা পালন কৰা হয়? 8 এপ্ৰিল, 9 মে', 28 আগষ্ট, 11 অক্টোবৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি 11 অক্টোবৰ। 11 অক্টোবৰ প্ৰত্যেক বছৰে আন্তঃৰাষ্ট্ৰীয় বালিকা দিৱস পালন কৰা হয়। কুৱেশ্যন নম্বৰ 90. হোৱাট ইজ ব্ৰহ্মপুত্ৰ ৰিভাৰ কল্ড ইন টিবেট? তিব্বতত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায়?
দিহাং হুৱাংহো চিয়াং ইয়াৰলুং চাংপো ইয়াৰ কাৰেক্ট আনসাৰ হ'ল অপশ্যন ডি ইয়াৰলুং চাংপো বা অকল চাংপো বুলি তিব্বতত ব্ৰহ্মপুত্ৰক জনা যায় question number 91 who was the first and only Indian to serve as the Governor General of India প্ৰথম তথা একমাত্ৰ ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিল ৰাজেন্দ্ৰ প্ৰসাদ চি ৰাজাগোপালাচাৰী এছ ৰাধাকৃষ্ণন দিনকৰ ৰাও ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি চি ৰাজাগোপালাচাৰী অৰ্থাৎ চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী তেওঁ একমাত্ৰ ভাৰতীয় গভৰ্ণৰ জেনেৰেল ভাৰতৰ একমাত্ৰ ভাৰতীয় গভৰ্ণৰ জেনেৰেল আছিল question number 92 in which place of Assam a semiconductor plant has been set up recently শেহতীয়াকৈ অসমৰ কোন ঠাইত semiconductor প্ৰকল্প স্থাপন কৰা হৈছে জাগিৰোড লাহোৱাল গোসাইগাঁও হাফলং ইয়াৰ কাৰেক্ট আনসাৰ হ'ল জাগিৰোডত অসমৰ semiconductor এইটো প্ৰকল্প স্থাপন কৰা হৈছে এইটো ৰিসেন্টলি খুব নিউজত আছিল আপোনালোকে এইটো জনাটো দৰকাৰ এইটো পৰীক্ষাৰ অহাৰ সম্ভাৱনা খুবেই আছে question number 93 which of the following is the smallest unit of data in a computer তলৰ কোনটো কম্পিউটাৰ ডেটাৰ ক্ষুদ্ৰতম একক kb bit byte mb ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব এটো হৈছে বিটটো হৈছে আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ ক্ষুদ্ৰ একক হয় বাকি এটো 1000 বিট এটো 8 বিটে কি হয় 1 বাইট হয় আৰু 1000 বাইট 1 kb হয় 1000 kb হলে 1 mb question number 94 how many legs does a spider have মকৰাৰ কেইটা ঠেং থাকে 4টা 6টা 8টা 10টা শুদ্ধ উত্তৰ হ'ব 8টা মকৰা 8টা ঠেং থাকে question number 95 Phobos is a moon of which planet Phobos কোনটো গ্ৰহৰ উপগ্ৰহ হয় Jupiter Neptune Mars Saturn ইয়াৰ কাৰেক্ট আনসাৰ হ'ল মাৰ্স অৰ্থাৎ মঙ্গল গ্ৰহৰ কি হয় এটো উপগ্ৰহ হয় Phobos question number 96 Umananda temple was built by which Ahom king উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল গদাধৰ সিংহ ৰুদ্ৰসিংহ প্ৰতাপ সিংহ চক্ৰধ্বজ সিংহ ইয়াৰ কাৰেক্ট আনসাৰ হ'ল অপশ্যন এ গদাধৰ সিংহ question number 97 in which year Kaziranga was declared as a national park কাজিৰঙা কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল 1905 1937 1950 1976 ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি 1974 question number 98 Burasapori wildlife sanctuary is located in which district Burasapori বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত নগাঁও দৰং শোণিতপুৰ বিশ্বনাথ ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ল শোণিতপুৰ ডিষ্ট্ৰিক্টত Burasapori wildlife sanctuary অৱস্থিত question number 99 by whom was Mughal army led at the battle of Saraighat যুদ্ধত মোগলক কোনে নেতৃত্ব দিছিল মীৰ জুমলা 2 ভক্তিয়াৰ খিলজি ৰাম সিং 1 মান সিং ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন সি ৰাম সিং 1 question number 100 Boeing a multinational aircraft company is based in which country Boeing multinational company কোন দেশৰ USA UK Germany France ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ USA Boeing কোম্পানীটো এটা মাল্টিনেশ্যনেল এয়াৰক্ৰাফ্ট কোম্পানী হয় আৰু এটো কোড আছে এটো USA সো আজিৰ পাৰ্ট 2 ইমানখিনি কোৱেশ্চনছ আছিল আপোনালোকে যদি হে কোৱেশ্চন আনসাৰখিনি ভাল পালে তেন্তে লাইক কৰিব এণ্ড প্লিজ সাবস্ক্ৰাইব কৰিব যাতে মই দিয়া ভিডিও আপোনালোকে সোনকালে পাই থাকে থ্যাংক ইউ ফৰ ওয়াচিং